অহা ইংৰাজী 25 ফেব্ৰুৱাৰী তাৰিখে অসমৰ নগাঁও জিলাৰ জুৰিয়াত সুদূৰ আৰবৰ মদিনা শৰীফৰ পৰা এজন ইমাম আমাৰ নগাঁও জিলাৰ বগৰাগুৰি হাই মাদ্ৰাছাৰ খেলপথাৰ জুৰিয়া বজাৰৰ সমীপত থকা খেলপথাৰখনত এখন জুম্মা নামাজৰ আয়োজন কৰা হৈছে। উক্ত নামাজত আমি 1 লাখৰ পৰা 1.5 লাখলৈকে মানুহ সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। গোটেই কাৰ্যসূচীখনত আমাৰ মুখ্য পৃষ্ঠপোষকতা কৰিছে আমাৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াই, আৰু আমি সকলে তাত লাগি ভাগি এই প্ৰগ্ৰামটো আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আপোনালোকৰ গোটেই অসমৰ মুছলিম মুমিনগণৰ আমি সহযোগিতা কামনা কৰিছোঁ, যাতে আমি যি জুম্মাৰ নামাজ আমি আয়োজন কৰিব বিচাৰিছোঁ সেইটো যাতে আমি সকলো মাজে যাতে পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰত্যেকৰ পৰা আমি আশা দুৱা আৰু আশীৰ্বাদ কামনা কৰিছোঁ।